দিহিৰা সমষ্টি আৰু ABC ব্লকৰ ৰাইজক মই অভিনন্দন জনাইছোঁ। 1952 তেখেতসকলে বসবাস কৰি আছে, কিন্তু ভূমিৰ অধিকাৰ পাবলৈ সক্ষম হোৱা নাছিলে। আমি আজি আৰম্ভণি কৰি দিলোঁ, কামবিলাক হৈ আছে লাহে লাহেকৈ। কেছ ৱাইজত অফিচাৰবিলাকে মাটিখিনি দি যাব। আজি খালি আমি শুভাৰম্ভ কৰিছোঁ। B ব্লকৰ কিছুমান, C ব্লকৰ কিছুমান আৰু A ব্লকৰ কিছুমানক এইটো চেৰিমনিয়েল দিয়া হৈছে। বাকীখিনি লাহে লাহে তেখেতসকলে পাই থাকিব। আজি আমি এই কাৰণতে আহিছোঁ যে তেখেতসকলে বহুত বছৰে ভয় আৰু শংকাৰ মাজত আছিলে, কিন্তু আজি যিহেতু কামটো আৰম্ভ হৈ গ'ল, আজিৰ পৰা এইসকল ৰাইজে, খিলঞ্জীয়া ৰাইজে, এইসকল আমাৰ মা দেউতাসকলে, দাদা ভাইসকলে খুব এটা সুৰক্ষিত অনুভৱ কৰিব আৰু ভৱিষ্যতৰ কাৰণে কেনেকৈ আমি আগুৱাই যাম, কেনেকৈ একেলগে থাকিম, এই বিষয়টো লৈয়ে বহুত ৰাজনীতিকৰণ হৈছিলে, বড়ো অনাবড়ো সৃষ্টি হৈছিলে। এইবিলাক লাহে লাহে সমাধান হৈ যাব আৰু ভাৰতীয় নাগৰিক হিচাপে, অসমৰ বাসিন্দা, বড়োলেণ্ডৰ বাসিন্দা হিচাপে একেলগে তেখেতসকলে আগুৱাই যাব পাৰিব। আৰু কিমানটা পৰিয়ালক দিয়া হ'ব এই ভূমি পট্টা? চাওক, এইটো মই হিচাপটো অনা নাই, কিন্তু প্ৰত্যেকটা যিটো আমাৰ কেটেগৰীৰ মাটি আছে, যেনেকৈ খাছলেণ্ড আছে, কিছুমান লাহ খেৰাজ বুলি কয়, কিছুমান খেৰাজ বুলি কয়, তেনেকুৱা আমাৰ ভূদান গ্ৰামদানৰ মাটি আছে, ক'ৰবাত চিলিং চাৰপ্লাছ মাটি আছে। এই গোটেই মাটিবিলাক আমি ছাৰ্ভে কৰি ওলাইছোঁ আৰু য'ত 50 বছৰ, 60 বছৰ, 70 বছৰ মানুহ আছে, ইয়াত আইনগতভাৱে কেনেকৈ দিব পাৰোঁ, এইবিলাক দিয়াৰ কাৰণে প্ৰচেছ চলি আছে। এটা অডিটৰিয়াম আৰু এডমিনিষ্ট্ৰেটিভ বিল্ডিং 1 কোটিৰ আমি ইতিমধ্যে মুকলি কৰি আহিলোঁ আৰু আজি বাগানপাৰা সমষ্টিত এই NC ভিলেজবিলাক, নন কেডাষ্ট্ৰিয়েল এৰিয়া, কেডাষ্ট্ৰিয়েল ছাৰ্ভে কৰি আমি 325টা পৰিয়ালক মাটিৰ পট্টা ইয়াত প্ৰদান কৰিবলৈ আহিছোঁ। স্বাধীনতাৰ পৰা এতিয়ালৈকে ইয়াত বহুত পৰিয়াল আছিলে, বড়ো, অসমীয়া, খিলঞ্জীয়া যিবিলাক মানুহ আছে, আজিলৈকে তেখেতসকলৰ নামত এক কঠাও মাটি নাছিল। গতিকে 325টা পৰিয়ালক ইয়াত মাটিৰ আমি পাট্টা আজি দিবলৈ পাৰিছোঁ আৰু তেখেতসকলে আগত ভূমিহীন আছিলে, আজিৰ পৰা তেখেতসকলে ভূমিৰ মালিক হ'ল। চ' মই তেখেতসকললৈ অভিনন্দন জনাইছোঁ। আমি চৰকাৰ কৰাৰ পিছত কিছুমান চেলেঞ্জেছ আছিলে, কিছুমান প্ৰত্যাহ্বান আছিলে, কাৰণ আগৰ চৰকাৰবোৰে স্বাধীনতাৰ 70 বছৰে, 72 বছৰে এই কামবিলাক কৰা নাছিলে আৰু আজি আমি সেইকাৰণে এটা চেলেঞ্জ হিচাপে লৈ এই কামটো কৰিছিলোঁ। এতিয়ালৈকে এইবিলাক হিচাপটো আমি লোৱা নাই। যোৱা মাহৰ হিচাপ 3,23,000 পৰিয়ালৰ আমি ভূমিৰ সমস্যা সমাধান কৰিলোঁ। 70,000 পৰিয়াল মাটি কিনা বেচা কৰিলে। ফৰেষ্ট অঞ্চলতো 42,000তকৈ বেছি পৰিয়ালে আজি মাটিৰ অধিকাৰ পাইছে। এই কামবিলাক আজি আমি কৰিবলৈ সক্ষম হৈছোঁ।